আমাৰ এতিয়া এটাই উদ্দেশ্য যে আমি আত্মনিৰ্ভৰশীল অসমৰ দিশে এখোজ যাবলৈ হ'লে এটা আমাৰ মানে ধৰক মাছৰুম খেতিটো মাছৰুম উৎপাদন কৰিও যে আমি স্বাৱলম্বী হ'ব পাৰে মানুহখিনিৰ মাজত এটা আমাৰ সজাগতা অনাটো খুবেই দৰকাৰ হৈ পৰিছে কাৰণ বহুতে এইখিনি কথা নাজানে ধৰক যে মাছৰুমটো এটা খেতি কৰা যে খেতি কৰিব পাৰি যেনেকৈ আমি ধান মাহ সৰিয়হৰ উন্নত জাত আনি খেতি কৰোঁ মাছৰুমৰো তেনেকৈ খেতি কৰিব পৰা জাত আছে সেই মাছৰুম খেতি কৰি আমি নিজকে স্বাৱলম্বী কৰাৰ উপৰিও আমাৰ নিজৰ পৰিয়ালৰ প্ৰতিজনে যাতে সুস্বাস্থ্যৱান হৈ থাকোঁ বহুত বেমাৰৰ পৰা যাতে আমি নিৰোগী হৈ থাকোঁ তাৰ কাৰণে এটা আমি সজাগতা অনুষ্ঠান আমি ইয়াত আজি পাতিছিলোঁ কৃষি বিশ্ববিদ্যালয় কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা সংগ্ৰাম এইবাৰ ৰাজপথত নহয় গ্ৰাম্য অঞ্চলৰ মহিলাসকলক লৈ সংগ্ৰাম বা বিপ্লৱ কৰিছে আৰু গ্ৰাম্য অঞ্চলৰ মহিলাসকলক কেনেদৰে সবলীকৰণ কৰিব পাৰি বা কেনেকুৱা ধৰণে আৰ্থিক স্বাৱলম্বী পথ দেখুৱাব পাৰি তাৰ এক উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে এটা জাতীয় সংগঠনৰ নেতৃত্বত আৰু জাতীয় সেনাৰ উদ্যোগত এই ধৰণৰ কাঠফুলাৰ খেতিৰে কেনেকৈ মহিলাসকল স্বাৱলম্বী হ'ব পাৰে তাৰ এক উৎকৃষ্ট নিদৰ্শন দেখুওৱা হৈছে আৰু আজি তাৰে এক বিভিন্ন ধৰণৰ ছয়গাঁও অঞ্চলৰ বিভিন্ন মহিলাক লৈ ইয়াত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আৰু কাঠফুলাৰে কেনেদৰে তেওঁলোক ঘৰুৱাভাৱে কাঠফুলা উৎপাদন কৰি কেনেদৰে স্বাৱলম্বী হ'ব পাৰে তাৰ প্ৰশিক্ষণ দি থকা হৈছে আমি পোনে পোনে কেনেকুৱা ধৰণৰ উদ্দেশ্য আগত ৰাখি এইসমূহ কাৰ্য কৰা হৈছে জানিবলৈ চেষ্টা কৰিম আমাৰ সৈতে ইয়াৰ উদ্যোক্তা উপস্থিত আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা কেনেকুৱা ধৰণৰ উদ্দেশ্য আগত ৰাখি আপোনালোকে এই কামসমূহ কৰিছে আচলতে দেখিছে যে আমাৰ আজি লকডাউনৰ সময়ত আৰ্থিকভাৱে আমি বহুত দুৰ্বল হৈ পৰিছোঁ বা গ্ৰাম্য অৰ্থনীতি একেবাৰে নাইকিয়া হৈ পৰিছে তেনে ক্ষেত্ৰত আমি জাতীয় সেনা বা আমাৰ গ্ৰাম্য সবলীকৰণ বহুমুখী সমিতিয়ে লগ হৈ পেলাই আমি ভাবিছোঁ যে আমি ছয়গাঁওখনক এখন মাছৰুম ভিলেজ হিচাপে প্ৰথম অৱস্থাত আমি ছয়গাঁওখনক এখন মাছৰুম ভিলেজ হিচাপে আমি ল'ব বিচাৰিছোঁ আৰু চৰকাৰৰ পৰা বিভিন্ন ধৰণে আমি সহযোগিতা পাইছোঁ আৰু এই মাছৰুম ভিলেজ লৈ গঠন কৰি পেলাই আমি অৰ্থনীতিৰ ক্ষেত্ৰতো আমাৰ মহিলাসকলক আগবঢ়াবৰ কাৰণে চেষ্টা কৰিছোঁ বা যিসকল নিবনুৱাই বাহিৰত গৈ পেলাই তেওঁলোকে সংস্থাপন লৈ কাম কৰিবলৈ গৈছিলে আজি লকডাউনৰ সময়ত ঘূৰি আহিছে বা তেওঁলোকে কৰ্মহীন হৈ পৰিছে সেই নিবনুৱাসকলৰ কাৰণে বা সেই মহিলাসকলৰ কাৰণে আমি আমাৰ সংগঠনৰ জাতীয় সেনাৰ তৰফৰ পৰা ৰাজপথত নহয় আমি পথাৰ আমাৰ বজাৰ আমাৰ সংকল্প লৈ আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰশীল অসমৰ সংকল্পৰে আমি এই পদক্ষেপসমূহ আমি গ্ৰহণ কৰিছোঁ ইতিমধ্যে আমি বিভিন্ন সময়ত বিভিন্ন জেগাত গৈ আমি ট্ৰেইনিং দিছোঁ আজি আমি নপাৰা গাঁৱত প্ৰশিক্ষণৰ আমি ব্যৱস্থা কৰিছোঁ বিনামূলীয়াভাৱে আৰু ইতিমধ্যে আমি জাতীয় সেনা আৰু বহুমুখী সবলীকৰণ সমিতিৰ গ্ৰাম্য সবলীকৰণ সমিতিৰ তৰফৰ পৰা ইতিমধ্যে আমি 30টাকৈ মহিলা 30জনী মহিলা আৰু প্ৰায় 10জনমান যুৱক ইতিমধ্যে আমাৰ স্বাৱলম্বিতাৰ দিশে আগবাঢ়িছে আজি বহু ক্ষেত্ৰত আমি তেওঁলোকে ফাৰ্ম কৰিছে বা তেওঁলোকে উন্নত শিখৰলৈ গৈ আছে গতিকে আমি এটা প্ৰাউড ফিল কৰিছোঁ যে আমি কিবা এটা কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ বা কৰিব আমি পাৰিম বুলি আমি এটা প্ৰাউড কৰিছোঁ হয় ছয়গাঁও অঞ্চলৰ বিভিন্ন ধৰণৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলক লৈ মহিলাসকলৰ সামগ্ৰিক বিকাশৰ উদ্দেশ্যে জাতীয় সেনাৰ উদ্যোগত এনেদৰে এক কাঠফুলাৰ খেতিৰে কেনেদৰে স্বাৱলম্বী হ'ব পাৰে তাৰ এক উৎকৃষ্ট নিদৰ্শন বা তেওঁলোক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আমাৰ লগত এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ প্ৰশিক্ষক উপস্থিত আছে দাদা কেনেকুৱা ধৰণে এইসমূহ মানে মহিলাসকলে এনেকুৱা ধৰণৰ কাম কৰি মানে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰে আপুনি কি ক'ব হয় নিশ্চয়কৈ অতি কম সময়ত কম খৰচত এটা ভাল ইনকামৰ এটা ৰাস্তা কাঠফুলাৰ উৎপাদনৰ জৰিয়তে আপোনাৰ চাওক আমি যদি ইকনমি ফালেদি চাওঁ আমি ঘৰখন যেতিয়া আমাৰ সক্ৰিয় হ'ব তেতিয়াহে গাঁওখন সক্ৰিয় হ'ব তাৰপিছতে অসমখন সক্ৰিয় হৈ উঠিব তো ঠিক তেনেকুৱা এটা উদ্দেশ্য হাতত লৈ আমি জাতীয় সেনা আৰু গ্ৰাম্য সবলীকৰণ বহুমুখী সমিতিৰ লগত জড়িত হৈ আগবাঢ়িছোঁ ছয়গাঁৱত প্ৰায় বৰ্তমানলৈকে আমি যদি চাব যাওঁ ছয়গাঁওখনত প্ৰায় 40-50জন মাছৰুম ফাৰ্মাৰ এতিয়ালৈকে ওলাই আহিছে আৰু তেওঁলোকৰ বজাৰ লাইনটোও আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু অতি সোনকালে ছয়গাঁৱত এটা মাছৰুম আউটলেটৰ ব্যৱস্থা কৰা হৈছে তেওঁলোকে যেন ডাইৰেক্টলি কোনো প্ৰকাৰ নোহোৱাকৈ বেচা কিনা কৰিব পাৰে তাৰো আমি ৰাখিছোঁ আৰু ধন্যবাদ জনাইছোঁ হয় এনেকুৱা ধৰণে অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত ইয়াৰ কৃষি বিষয়া ইতিমধ্যে আহি উপস্থিত হৈছে আৰু কৃষি বিভাগৰ সহযোগত কেনেদৰে কাঠফুলা প্ৰস্তুতেৰে স্বাৱলম্বী হ'ব পাৰে তাৰ এক উৎকৃষ্ট নিদৰ্শন দেখুওৱা হৈছে আৰু প্ৰশিক্ষণ দি থকা হৈছে এই মুহূৰ্তত আমি সামগ্ৰিকভাৱে আমাৰ এই বিশেষ প্ৰশিক্ষণ দি থকাৰ দৃশ্যাংশ আমি আমাৰ দৰ্শকসকলক দেখুৱাই আছোঁ আৰু ছয়গাঁৱৰ নপাৰা গাঁৱত এনেদৰে আজি ছয়গাঁও অঞ্চলৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলক লৈ মহিলাৰ সামগ্ৰিক বিকাশৰ উদ্দেশ্যে বা গ্ৰাম্য অঞ্চলৰ সামগ্ৰিক বিকাশ বা মহিলাৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে যুৱক যুৱতীসকলক বা মহিলাসকলক এনেদৰে কাঠফুলাৰ প্ৰশিক্ষণ দিয়া পৰিলক্ষিত হৈছে ND24